সকলোকে নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেল ভিডিঅ' ভিজিয়া অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, আপোনালোকৰ আশীৰ্বাদত মই কুশলে মংগলে আছোঁ। মানে কি আজি কেইবাদিন হ'ল আজি ভিডিঅ'টো বনোৱা মোৰ হোৱা নাই এতিয়া, আৰু বনোৱা নাই মানে কি মন গাবিলাক একেবাৰে বেয়া। এক নম্বৰ কথা হ'ল মানে কি আমাৰ ফেমিলি মাটো মানে গা মানে পিঠিখন মানে কঁকাল বিষায় কঁকাল বিষাওঁতে বিষটো অলপ বেছি হৈ গ'ল। তাৰপিছতে গুৱাহাটীলৈ গ'লোঁ, গুৱাহাটী এপ'লৰ এক্সেল কেয়াৰত লৈ গ'লোঁ, তাত ট্ৰিটমেণ্ট তাত দেখুৱাই পেলাই আনিলোঁ। তাৰপিছতে মানে কি MRIটো কৰিব দিছে, কিন্তু কৈছে যে এইটো হৈ থাকে এনেকুৱা ঔষধ পাতি দিছে, কমচে কম 7-8 হাজাৰমান ঔষধ দিছে, কিন্তু এই ৰিচেণ্ট মানে MRI কৰিব দিছে। তাৰপিছতে মানে কি হয় তেতিয়া জনাব আৰু, কিন্তু হ'লেও এতিয়া ঔষধটো যদি খাই ভাল পাই যায় তেনেহ'লে MRI নকৰিলেও হ'ব। তথাপিও কৈছে যে MRIটো কৰিলে ভাল হয় আৰু কৈ দিম তাকে, আৰু সাথে মন গাবলৈ ভাল নহয়। সেইকাৰণে ভাবিছোঁ মানে ভিডিঅ'টো নবনাওঁ নেকি ভাবিছোঁ, কিন্তু মানে তথাপি আজি মনটো গ'ল নহ'ল আৰু মানে ভিডিঅ'টো বনাওঁ, সেইকাৰণে নকৰিলে থাকিব। এতিয়া বৰ্তমান ঘৰতে আছোঁ, মানে কি যামগৈ এতিয়া, আৰু ডিউটি আছে ঘৰত। মানে মাতৃ ভাতকেইটা তেওঁ বনাইছে আৰু ময়ো লাগি কৰি দিওঁ। এতিয়া তেওঁ যিমানে যি নহওক মানে তেওঁ ভাতকেইটা মোক বনাব দিয়া নাই, কৈছে মই ভাতকেইটা বনাই কৰি দিম, কাৰণ যি নহওক তুমি ৰেষ্ট কৰা যোৱা। তাকে চাওক মই দেখুৱাইছোঁ তাকে। আৰু আমাৰ এই ৰঞ্জুন চাওক, কোনটো ট্ৰেইনিং দি হ'ব দিয়া মই দিম ৰ'বা। হিয়াবা কৰিছে কি লাগে দি আছোঁ। আমাৰ দাদা ছোৱালীজনী আছে ঘৰতে। হিয়া কোৱা, তুমি এতিয়া ভাল পাইছা ন? ঠিক আছে দিয়া দেই। এতিয়া ভাতকেইটা বনাইছে, খাই যাওঁ, ময়ো খাই যাম একেলগে দেই। হা মা ক'লৈ গ'ল? আমাৰ এই দেখালে চাওক একদম কথা দেখা। তোমাক কি লাগিব কৈছা তুমি? অলপ পাকঘৰ পৰাই দেখুৱাইছোঁ কি বনাই আছে চাওক। মামাটো কি বনাইছা? এয়া মাছ ফ্ৰাই কৰি থ'লে, তৰকাৰী বনাব। এইফালে বিলাহী কাটি লৈছে, তিতাকেৰেলা ভাজি আছে। এইফালে হ'ব দিয়া খাইছোঁ বাৰু। কি নাখায়? কঁকালৰ বিষটো কেনেকুৱা পাইছে কোৱাচোন, তো লৈ যাব লাগিব অলপ। কোৱা ঔষধ পাতিবিলাক খাই থাকিবা দেই, লৈ যাম বাৰু সোনকালে। গেছ শুনিছে যদিও ঔষধ খাই আছে, মানে বিষটো ইমান ভাল পোৱা নাইকিয়া, মানে MRIটো নিব লাগিব। হা হ'ব দিয়া, লৈ যাম দিয়া, চিন্তা কৰিব নালাগে নহয়। বেছি চিন্তা কৰিলে বেয়া। এতিয়া আমাৰ মানে সৰু দেহাজনী মাহঁতৰ ঘৰত আছে, মানে আমাৰ ভাইটি ঘৰত আছে। তাকে ব'লকচোন। ৰ'দ কিমান দেখিছে, তাল ফাল ৰ'দ একদম। হ'ব দিয়া এতিয়া কিমান ৰ'দ গাইছ, একদম মানে তাল ফাল ৰ'দ একদম। এনেকুৱা ৰ'দ নহয়, বা কি গৰম পৰিছে। মা চাওক এইয়া মা, গুণ গ'ল। কি কৰি আছা দে? হা কি খালে? কিবা খালে নেকি মায়ে? তাই নাই। সৰু ক'লৈ গ'ল? এই আমাৰ গুণগুণ আৰু চাওক পিতাইক চাওক, এই দেখিছে চাওক দুইটা চাওক। চাওক আমাৰ দুইটা চাওক খাই দিছে চাওক। বাহ নকবা
দাদাহে দাদা দেই দেই যে আমাৰ দুটা গোসাঁই কেনেকৈ খেলি আছে গাইজ চাওক ধৰিবলৈ পৰা নাই এনেকৈ হাতটোকে ধৰিছে ধৰিবলৈ যায় ন কামুৰিবলৈ যায় নেকি কামুৰি দিব মানে মাই মই লগত তাইক লৈ যাবি দে হা এতিয়া ভাত পানী খাব ল'লোঁ গাইছ এতিয়া মানে কি সময় হ'ব যাওঁগৈ যিহেতুকে ডিউটি আছে গম পাইছোঁ গৈ থাকোঁ আৰু খাই যাওঁগৈ দেই থাকিবা দেই খাই গুণ 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 সেয়া থাকা দেই সেয়া মায়ো মাতো অঁ যাওঁ দিয়া অঁ যাওঁ দেই দেখা বাই বাই গোসাঁই বাই বাই এতিয়া গৈ থাকোঁ বোলো একদম ডাইৰেক্ট কেম্পত লগ পাম দেই ব'লক গাইজ আহি পেলাই পাই গ'লোহি মানে পুৱাটো মানে দুপৰীয়াই পালোঁ আহি পেলাই মানে গৰমত ভিডিঅ' নবনালোঁ আহি ডাইৰেক্ট আহি গা পা ধুই পেলাই ৰেষ্ট কৰিলোঁ অলপ কামো আছিল লিখা মহা কাম কৰি ল'লোঁ তাৰপিছতে এতিয়া গা পা ধুই পেলাই গন্তিলৈ গৈছিলোঁ কিন্তু গন্তিৰ পৰা মই গুচি আহিলোঁ কাৰণ কিয় ডিউটি আছে মইতো গম পোৱা নাছিলোঁ ডিউটি আছে সেইকাৰণে বোলো আহি পিক পালোঁহি ঘামি গুচি দিছেনে অকণমান ওলাই গ'লে অকণমান মানে খোজকাঢ়িলে ঘামিয়ে যাওঁ তো এতিয়া সেয়াই আৰু মনটো বেয়াও লাগি আছে কাৰণ কিন্তু ভিডিঅ' বনাব পৰা নাই কি আৰু ঘৰখনৰ কাৰণে মানে মাটো এনেকুৱা হৈ আছে আৰু প্লাছ মানে হাতে খতে মিলাই পেলাই মনটো কিবা বেয়া লাগি আছে সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ হ'লেও আজিও ভাবিছিলোঁ ভিডিঅ' নবনামেই তথাপিও ইচ্ছা এটা গ'ল বনালোঁ আৰু এতিয়ানো কি কৰিম আছোঁ এতিয়া মানে ৰিচেণ্ট কিমান গৰম লাগিছে তাকে অকণ ওলাই কৰি যাওঁ কিবা চাহ পানী খাওঁ গাঁৱৰ গা ধোৱা চাবোন তাবোন নাইকিয়া হ'লে লৈ আহোঁগৈ আহি পেলাই ডিউটি ল'ম তেনেহ'লে ব'লকচোন গাইছ আহি পেলাই পাই গ'লোহি মানে ব্ৰেকত আৰু ভিডিঅ'টো মানে কি চাহ পানী খোৱা তাত দুজন লগ পালোঁ কথা পাতিলোঁ কিন্তু ভিডিঅ'টো কোৱা নহ'ল কেলৈ মানে বৰষুণ তামাম বৰষুণ পৰিলে এনেকুৱা বৰষুণ পৰিছে নে এতিয়া বৰষুণটো অকণ কমিছে এতিয়া আহি পাইছোঁহি পাই মানে জাষ্ট ড্ৰেছযোৰ লগাইছোঁ মানে এতিয়া বিল চিল মৰাই নাই ডিউটিলৈ ওলাওঁ আৰু আছে 12টালৈ ডিউটি আছে তাৰপিছতে আকৌ আহিম আহি পেলাই তাৰপিছতে ভাত পানী এতিয়া নাখাওঁ মাজতে আহি ভাত পানীকেইটা খাই তেতিয়া মানে আকৌ গুচি যাম ডিউটিলৈ তাৰপিছত 12টামান বজাতে ডিউটি শেষ হ'ব তাৰপিছত আহি শুমহি আৰু তো ইমানেই আৰু আজিলৈ বেছি ভিডিঅ'টো আজি আগবঢ়াই নাথাকোঁ কাৰণ আজি কেইবাদিনৰ মূৰত ভিডিঅ'টো বনোৱা নাছিলোঁ যিহেতুকে নহয় জানো আৰু মানে মন গাব লাগে ইমান ভালো নহয় তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব কাইলৈ পুনৰ নতুন এটা ব্লগত আকৌ লগ পাম আজিলৈ বাই বাই গুড নাইট